পেলেষ্টাইনৰ এইজনী ছোৱালীক চাওক। তাই কৈ আছে, হে আল্লাহ, আৰু নোৱাৰিছো, এই দুনিয়াৰ পৰা উঠাই লৈ যাওক। গাজাত আছো, তাতেও বম বাৰুদ। গাজাৰ পৰা ৰাফাত গৈছো, তাতেও বম বাৰুদ। ইজৰাইলে ক'তো এনেকুৱা এটা ঠাই দিয়া নাই য'ত আমাক অত্যাচাৰ কৰা হোৱা নাই। তাই কৈ আছে, কিমান ইছলামিক কাণ্ট্ৰি আছে, কোনেও আমাৰ ছাপৰ্টত অহা নাই। কিমান ডাঙৰ ডাঙৰ আৰৱ কাণ্ট্ৰিৰ যি লিডাৰ, কোনেও আমাৰ সমৰ্থনত অহা নাই। এই পেলেষ্টাইন দেখি যেতিয়া আল্লাহৰ চামনাচামনি হ'ব কাল কিয়ামতৰ দিনা, আৰু যেতিয়া এই পেলেষ্টাইনে মুখ খুলিব, আৰু সেইটো টাইমত আল্লাহক ক'ব, হে আল্লাহ, যিটো টাইমত এই দুনিয়াত আমি কষ্ট খাই আছিলো, ইজৰাইলৰ বৰ্বৰতাৰ কবলৰ পৰা আমি ৰক্ষা পোৱা নাছিলো, কোনো এখন ইছলামিক কাণ্ট্ৰি আমাৰ সমৰ্থনত ওলাই অহা নাছিলে, কোনো আৰৱ কাণ্ট্ৰিৰ ডাঙৰ লিডাৰ আমাৰ ওচৰত সমৰ্থন দিয়া নাছিলে। আল্লাহ, সেইটো টাইমত এইসকল ব্যক্তি আল্লাহৰ ওচৰত কেনেকৈ মুখ খুলিব, কেনেকৈ মুখ দেখাব?